हेलो फ्रेंड्स मैं भास्कर शर्मा सकलोके मोर चेनेल एडवांस स्ट्रेटेजी मिक्सলৈ स्वागतम জানাইছো অলপতে আমি এটা সকলো আপডেট পাইছিলো ইউটিউবৰ পৰা তিনটা ইম্পৰ্টেন্ট আপডেট যদি আপোনালোকে মেইল পোৱা নাই তেনহলে আপোনালোকৰ যেটো ইমেইল আইডি আপোনালোকৰ ইউটিউবৰ লিংক আছে আপোনালোকে এবাৰ চেক কৰি লব এই আপডেট তিনটা সকলো জনাটো বহুত দৰকাৰী গতিকে আপোনালোকৰ যদি চেনেলটো নতুন প্লিজ সাবস্ক্ৰাইব দা চেনেল প্ৰেছ দা বেল আইকন আৰু এই ভিডিওটো সকলোকে চাব বুলি আশা ৰাখিলো গতিকে আহকচোন আমি এতিয়া ভিডিওটো আৰম্ভ কৰো First update হৈছে facial recognition restriction মানে ধৰক আপুনি কোনো এজন ব্যক্তিৰ পৰা তেওঁৰ কোনো পাৰমিশন নোৱাকৈ আপুনি তেওঁৰ পৰা কোনো ইনফৰমেশন বা তেওঁৰ আইডেন্টিটিও কালেক্ট কৰিব নোৱাৰে তেওঁৰ পৰিচয় কোনো পৰিচয় আপুনি যেটো তেওঁৰ মানে পৰিচয় আছে বা তেওঁৰ ফেস আপুনি ইউজ কৰিব নোৱাৰে আপোনালোকৰ ভিডিঅ'ত যিকোনো হ'ব পাৰে তেওঁলোকৰ ফেস হ'ব পাৰে নতুবা তেওঁলোকৰ ফটো হ'ব পাৰে বা যিকোনো আধাৰ কাৰ্ড পেন কাৰ্ড কোনো বস্তু সেই মানুহজনৰ ব্যক্তিজনৰ পাৰমিশন নোৱাকৈ আপোনালোকে ইউজ কৰিব নোৱাৰে এটো বহুত ইম্পৰ্টেন্ট আপডেট ইউটিউব ৰাইটস টু মনিটাইজ মানে আপোনালোকৰ ধৰক যদি চেনেলৰ 1001k কমপ্লিট হৈছে বা হোৱা নাই তথাপিতো ইউটিউবে আপোনালোকৰ ভিডিঅ'বোৰত নিজে চলাব আৰু সেই পইচাটো ইউটিউবে নিজে কালেক্ট কৰিব যদি আপোনালোকৰ চেনেলৰ 1k হোৱাও নাই তথাপিতো 1 জুনৰ পৰা জুন 1 তাৰিখৰ পৰা ইউটিউবে মানে নিজে চলাব আৰু সেই পইচাটো ইউটিউবে নিজে কালেক্ট কৰি ল'ব আৰু যিসকল অলৰেডি মনিটাইজ হৈছে তেওঁলোকৰ কোনো চিন্তা নাই তেওঁলোকৰ পৰাও যেটো আৰ্নিংছ হতে মানে তেওঁলোকে মানে হেটো আৰ্নিংছটো পাই থাকিব কিন্তু এটো কথা মানে ক্লিয়াৰলি কোৱা নাই যে ইয়াৰ কিবা মানে আৰ্নিংছত কিবা ডিক্ৰিজ হ'ব পাৰে নেকি এটো মানে কিবা এটা হ'ব পাৰে যদিও মই ভালকৈ নাজানো মনত মানে সন্দেহ হয় কিবা এটা মানে ডিক্ৰিজ হ'ব পাৰে পিছলৈ গতিকে যিসকলৰ অলৰেডি মনিটাইজ হৈছে তেওঁলোকৰ ভিডিঅ'টো ইউটিউবে মানে নিজে এড চলাব কিছুমান সেই পইচাটো কিন্তু ইউটিউবে কালেক্ট কৰিব আৰু যিসকলৰ মানে 1k হোৱা নাই তেওঁলোকৰ ভিডিঅ'টো ইউটিউবে 1 তাৰিখৰ পৰা নিজে এড চলাব আৰু সেই পইচাটো ইউটিউবে নিজে সংগ্ৰহ কৰিব থাৰ্ড পইণ্ট হৈছে ৰয়েলটি পেমেন্ট এণ্ড টেক্স উইথহল্ডিং যিসকল চেনেলটো এতিয়া যিসকলৰ চেনেলবিলাক এতিয়ালৈ মনিটাইজ হৈছে তেওঁলোকে ইউএছ ফৰ্মখন ফিলআপ কৰিব লাগিব যদি আপোনালোকে টেক্স ফিলআপ নকৰে তেতিয়ালে 24% আপোনাৰ টেক্স কাট হ'ব আৰু যদি ফিলআপ কৰে তেতিয়ালে 15% আপোনাৰ টেক্স কাট হ'ব এই আপডেটটো মানে আগতে আছিল যদিও আমাৰ ইন্ডিয়াত ইমপ্লিমেন্ট হোৱা নাছিল এই তিনটা আপডেট মানে ইউএছত যোৱা বছৰতে মানে ইমপ্লিমেন্ট হৈছিল গতিকে জুন 1 তাৰিখৰ পৰা 2021 ৰ পৰা আমাৰ ইন্ডিয়াটো এতিয়া ইমপ্লিমেন্ট হ'ব গতিকে আপোনালোকে আপডেট তিনটা মানে এবাৰ ভালদৰে মানে চাই ল'ব আৰু সেই মতে আপোনালোকে ইমপ্লিমেন্ট কৰিব যদি টেক্স মানে এতিয়ালৈ ফৰ্ম ফিলআপ কৰা নাই যিসকলৰ মানে অলৰেডি মনিটাইজ হৈছে তেওঁলোকে মানে অনুগ্ৰহ কৰি সকলোৱে ফৰ্ম ফিলআপ কৰি ল'ব টেক্স ফিলআপ কৰিব গতিকে আশা কৰিলো আপোনালোকে ভিডিঅ'টি চাই ভাল পালে যদি ভিডিঅ'টি চাই ভাল পালে তেনহলে প্লিজ লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিঅ